মাই চেনেল গাঁৱলীয়া পৰি কংকনা চেনেলটিলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে ধাৰাবাহিকখনৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী বৰষাৰ বিষয়ে। বৰষাৰ আচল নাম হৈছে মধুস্মিতা দিহিঙীয়া আৰু তেওঁৰ নিক নাম হৈছে মধু। বৰষাৰ জন্মস্থান হৈছে শিৱসাগৰ গেলেকীত। শিক্ষাগত অৰ্হতা বুলি যদি ক'বলৈ যাওঁ, গণেশগুৰি জাতীয় বিদ্যালয়ৰ পৰা তেওঁ শিক্ষা লাভ কৰিছে আৰু বি বৰুৱা কলেজতো তেওঁ শিক্ষা লাভ কৰিছিল। বৰ্তমান তেওঁ কটন বিশ্ববিদ্যালয়ত MA কৰি আছে। বৰষাৰ ঘৰৰ মুঠ সদস্যৰ সংখ্যা হৈছে 4জন, মাক দেউতাক আৰু ভায়েক এজনৰ লগতে তেওঁ। বৰষাই বিহু নাচি খুবেই ভাল পায় আৰু লগতে এক্টিঙো তেওঁৰ খুবেই প্ৰিয়। বৰষাই অভিনয় কৰা ধাৰাবাহিক কেইখনমানৰ নাম হৈছে দামিনী আৰু এখন হৈছে দৈনন্দিন আৰু বৰ্তমান কৰি আছে বৰষা জেতিয়া নামে। হাইটৰ কথা যদি ক'বলৈ যাওঁ, হাইট হৈছে 5.4 ইঞ্চ আৰু ৱেইট হৈছে 52 কেজি এপ্ৰক্স। আৰু বৰষাৰ প্ৰিয় অভিনেতাজনৰ নাম হৈছে যতীন বৰা। দামিনী চিৰিয়েলখনত অভিনয় কৰা কিছু মুহূৰ্ত। দামিনী চিৰিয়েলখনত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে মধুস্মিতা দিহিঙীয়া। চনৰ 17 জানুৱাৰী। বৰ্ষত DY শ্ৰেষ্ঠ বিহুৰাণীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল মধুস্মিতা দিহিঙীয়া। মধুস্মিতা দিহিঙীয়াৰ এংগেজ হোৱা বুলি জানিব পৰা গৈছে। ফ্ৰেণ্ডসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।